তো হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল বিৰাজ দা। তো আজি বহুত দিনৰ পিছত মই এটা ভিডিঅ' বনাইছোঁ। তো ভিডিঅ'টো আজি এটা বিশেষ ধৰণৰ হ'বলৈ গৈ আছে। তো আজি মই ক'ম বহুতে সুধি আছিলে ক'ত কি কৰি আছোঁ বুলি। তো আজি মই এনেকৈ অলপ ক'ম বুলি ভাবিছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। তো বলক ভিডিঅ'টো ইয়াতে আৰম্ভ। ইয়াত এখন সৰু পাৰ্ক আছে। ভিতৰ ফালে দেখুৱাম অলপ। এইটো চুইমিং পুল। অলপ আৰু অলপ আগলৈ যাওঁ। পইচা নলনি কান্ত দেহতীয়া চুইমিং একাডেমি। তো এইখন স্কুলতে কাম কৰি আছোঁ। এইফালে বনি আছে নিউ বিল্ডিং বনি আছে। Kas muzah. তো এইখন আছিলে মই যোনখন স্কুলত কাম কৰোঁ। তো ইয়াত বহি কিনে এনেকৈ বহি কিনে উঠিব পাৰে। না তো এইফালে নতুনকৈ বিল্ডিং এটা বনি আছে।
এইটো ওপৰত গৈ কিনে চাওঁচোন কেনেকুৱা লাগে। তো ওপৰৰ পৰা চাওক কাম কৰি থকা স্কুলখন কেনেকুৱা দেখি। মজা চাওক। তো মই ওপৰত উঠি আছোঁ, তোক কেনেকুৱা লাগিছে কমেণ্ট কৰি নিশ্চয় জনাব। তো বলক আৰু অলপ ওপৰলৈ যাওঁ। এইফালে মানে পূৰা বনি আছে আৰু এই চব ওপৰৰ পৰা দৃশ্য। এইটো পূৰা মানে বিল্ডিংটো বনিবৰ কাৰণে পূৰা বাঁহ থৈ দিছে। তো ইয়াৰ ওপৰৰ পৰা চাওক, এইটো পুল গা ধুই আছে, ইয়াত চুইমিং কৰি আছে। তাৰ মুখৰ পালেহি আৰু ওপৰত যাব নোৱাৰোঁ। তো ইয়াৰ পৰা দেখাইছোঁ কেনেকুৱা লাগে ক'ব। তো এতিয়া নামি যাওঁ তললৈ। তো কৈ আছোঁ মই বৰ্তমান কি কৰি আছোঁ এইখন স্কুলত। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো এতিয়া কৈছোঁ মানে মই এখন স্কুলত বৰ্তমান কি কৰি আছোঁ। এই স্কুলখনৰ নাম হৈছে নন্দীকান্ত দহোটীয়া স্কুল। তো মই ইয়াত বৰ্তমান চিকিউৰিটি কৰি আছোঁ। তো এই মানে ভিডিঅ'টো এয়া আছিল। তো স্কুলখন কেনেকুৱা লাগিলে, তো ভিউটো কেনেকুৱা লাগিলে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু চেনেলটো যদি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই, আজি ভিডিঅ'টো ইমান আছে।